Guys, welcome to Guitar Talk. So আজি কুল্লি বাৰু মই চাব আহিছোঁ বেবিজন একদম মানে পুৰা ধামাকা আমি ভাবিছিলোঁ ফাৰ্ষ্ট টাইম কিন্তু আজি ভাইজানৰ বাৰ্থডে আছে আজি 27 তাৰিখ চ' আজি আহিলে বেছি ভাল লাগিব বুলি আজি আহিলোঁ আজি ভাইজানৰ ধামাকা এণ্ট্ৰি আজি মই ভিডিঅ' বনাইছোঁ আৰু এইটো ভিডিঅ' চাগে 28 তাৰিখে আহিব আৰু পুৰা ভাইজানৰ এইটো চাওক এইটো হৈছে বিইং হিউমেনৰ জিন্স ফাৰ্ষ্ট টাইম মই পিন্ধিছোঁ বহুত ভাল লাগিছে মই পিছত ক'ম বাৰু এণ্ড এতিয়া বেবিজন চাম আৰু আপোনালোকৰ লাষ্টৰ ৰিভিউটো দিম আৰু চাই থাকিব শেষলৈ তো এতিয়া বেবিজন চাই লওঁ আপোনাক একদম লাষ্টত ধুনীয়াকৈ কৈ আছোঁ Happy Bihu Happy birthday ফাইনেলি চালোঁ বহুত বেছি এক্সাইটেড জাষ্ট চাই পেলাই আহিছোঁ কেমিঅ'টো একদম ভাইজন কি ক'ব ভাইজানৰ থিয়েটাৰটো ষ্টেডিয়াম হৈ গৈছে একদম মানে গোটেই চিনেমাখনত যিমান মানে মানুহ চিঞৰিছিল লাষ্টত তাতকৈ বেছিকৈ চিঞৰিছে আজি হেপী বাৰ্থডে ভাইজানক মই ভিডিঅ'টো কৰিছোঁৱে আৰু আমি আকৌ দুয়োটাই আকৌ কৈছোঁ হেপী বাৰ্থডে ভাইজান আপোনাৰ সুখত আমাৰ সুখ গতিকে সদায় হাঁহি থাকিব মেৰিজান ভাইজানকে নাম সলমান ভাই জয় হো চ' ফাইনেলি বেবিজন চালোঁ যোৱাকালি আছিল 27 তাৰিখ কালি ভাইজানৰ বাৰ্থডে দিনা ভাইজানক চালোঁ চ' ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ বহুত বেছি ভাল লাগিছে ইয়াৰ আগত ভাইজানৰ বাৰ্থডে দিনা ভাইজানক তেনেকৈ চোৱা হোৱা নাছিল তাৰপাছত এতিয়া মই ৰিভিউ হিচাপত দিম আৰু লগতে এইটো কালি চেলিব্ৰেশ্যন আছিল কালি যোনটো বহুত বেছি স্পেচিয়েল আছিল এজ এ মোৰ কাৰণে নহয় গোটেই সলমান খান ফেন্সৰ কাৰণে আৰু এতিয়া মই আপোনালোকক ক'ম বেবিজনৰ বিষয়ে আপোনালোকে জানে এইখন থেৰী ৰিমেক কিন্তু গোটেই মানে একদম কপি পেষ্ট নহয় বহুত চিন আছে যিবোৰ চেঞ্জ কৰা হৈছে জেকি শ্ৰফ এটা থেৰীত নাছিল ইয়াত আছে আৰু বহুত কাষ্টবোৰ চেঞ্জ কৰা হৈছে লগতে কিছুমান চিন চেঞ্জ কৰা হৈছে আৰু ভাইজানৰ কেমিঅ'টো আছিল ইয়াতে আছে চ' সেয়ে আৰু ভাইজানৰ কেমিঅ'টোৰ কাৰণে বেবিজন চাব গৈছোঁ এনে বেবিজন চাব নগ'লোঁ হয় আমি চ' এতিয়া আপোনালোকক কৈ আছোঁ চ' বেবিজনখন যদি চাব যাই আছে আপোনালোকে এইটো নাভাবিব যে মই অনলি যাম আপুনি গোটেই ফেমিলিতে যাব আৰু স্পেচিয়েলি এইখন চিনেমা ফাদাৰ্ছবোৰৰ কাৰণে দেউতাকবোৰৰ কাৰণে এটা যিটো ষ্টৰি দেখুৱাইছে ৰেপ কেছৰ ওপৰত মানে পুৰা একদম বহুত ভাল ষ্টৰি আৰু ক'ব গ'লে কিছুমান চিন আছে এনেকুৱা মানে ইম'চনেল চিন এতিয়াতো মই আপোনালোকক নকওঁ যেতিয়া চাব আপোনালোকে এতিয়া গম পাব মানে ইমান ইম'চনেল সঁচাকৈ আপোনালোকে চালে গম পাব একদম মানে আপোনাৰ মনত একদম হেৰি হৈ যাব আৰু সেইখিনি একদম পুৰা এক্সিকিউট কৰিছে ধুনীয়াকৈ এক্সিকিউট কৰিছে এই ইম'চনেল চিনবোৰ আৰু তাৰপিছত মই ফাৰ্ষ্টতে এইখিনি নৰ্মেল চিনখিনি কথা ক'লোঁ তাৰপিছত মেইন এক্টৰ্ছবোৰৰ কথা ক'ম তাৰপাছত আছে ৰাজপাল যাদৱ তেওঁৰ পাৰফৰ্মেঞ্চ বহুত বেছি ধুনীয়া তেওঁ এনে নৰ্মেলি কমেডি কৰে কিন্তু ইয়াত তেনেকৈ কমেডি ইমান কৰা নাই এনে নৰ্মেল কেৰেক্টাৰ কিন্তু তেওঁৰ কিছুমান চিন আছে মানে একদম আল্টিমেট বুলি ক'ব লাগিব ইণ্টাৰভেলৰ পিছত তেওঁৰ চিন এটা আছে কমেডি যে চিৰিয়াছ বিজনেছ মানে সেই চিনটো এনেকুৱা ধুনীয়াকৈ এক্সিকিউট কৰিছে বহুত বেছি ধুনীয়া তেওঁ তেনেকুৱাকৈ বলিউডত কোনোৱে প্ৰেজেণ্ট কৰা নাছিল এজ এ একশ্যন মানে ফাইটিঙত মানে বহুত বেছি ভাল লাগিছে তেওঁ তাৰপাছত বাকী এক্ট্ৰেছবোৰৰ কথা ক'ব গ'লে কীৰ্তি সুৰেশ ভাল কাম কৰিছে তেওঁ বহুত টাইমৰ কাৰণে আছে বাৰু কিন্তু গোটেই মুভিখনৰ কাৰণে স্ক্ৰীন টাইম নাই তেওঁৰ মানে হয় আৰু আপোনালোকে চালে গম পাব তাৰপিছত আছে ৱামিকা গব্বি তেওঁতো থাকে বাৰু তেওঁ বহুত বেছি ধুনীয়া কাম কৰিছে তেওঁ চকুকেইটাই বহুত বেছি ভাল লাগে তেওঁক এতিয়াতো তেওঁ নতুন ক্ৰাছ হৈ গৈছে ইণ্ডিয়াৰ নতুন ক্ৰাছ আনলক চ' সেইকাৰণে মানে তেওঁ আছে তাৰপাছত বৰুণ ধাৱনৰ কথা ক'ব গ'লে বৰুণ ধাৱনে ভাল কাম কৰিছে মানে তেওঁ মুভিবোৰত আপোনালোকে জানে অলপ হেৰি হয় মানে মানুহবোৰে এক্টিং ভাল নহয় বুলি কয় কিন্তু তেওঁৰ যিবোৰ মানে চিনেমা আছে কিছুমান বদলাপুৰ কি আল্টিমেট মুভি তাৰপিছত অক্টোবৰত মানে কি পাৰফৰ্মেঞ্চ দিছে বৰুণ ধাৱনে ফেৰিয়াখন ভাল বহুত আছে এনেকুৱা ভাল মুভি কিন্তু তেওঁৰ মানে কিছুমান মুভিৰ এক্টিঙৰ কাৰণে তেওঁক ক্ৰিটিচাইজ কৰে কিন্তু এইখনত বহুত ভাল কাম কৰিছে মানে তেওঁৰ বেষ্ট দিছে আৰু তাৰপাছত জেকি শ্ৰফেটো মানে কিল কৰি দিছে মানে ভিলেন লাগে আৰু বেলেগ হেভি মানে ভাল লাগিছে জেকি শ্ৰফক চিনত দেখা পালে তেওঁ মানে পুৰা হেভি কাম কৰিছে আৰু তাৰপিছত বাকী কাষ্ট বিভিন্ন ধৰণৰ কাষ্ট আছে আৰু বহুত কথা পাতি নাথাকোঁ বাৰু ইমান ডিটেইলত যাই নাথাকোঁ সকলোৱে ভাল কাম কৰিছে নিজৰ বেষ্ট দিছে কিছুমানত অবভিয়াছলি হেৰি হৈ যায় কিছুমান কেৰেক্টাৰৰ অভাৰ এক্টিং যেন লাগে কিন্তু বেছিভাগৰ মেইন কেৰেক্টাৰ্ছবোৰে বহুত ভাল কাম কৰিছে বাকী বেবিজন আপোনালোকে নিজৰ ফেমিলিৰ সৈতে যাওক নিজৰ দেউতা মাৰ সৈতে সকলোৰ সৈতে যাব পাৰে বহুত বেছি ধুনীয়া মুভি আৰু এতিয়া ক'ম ভাইজানৰ কেমিঅ'টোৰ কথা ভাইজানৰ কেমিঅ'টো যেতিয়া হৈছিল মানে যিমান মুভিখনত চিঞৰিছিল মানুহে মানে অলপ চিঞৰিছিল তাতকৈ বেবিজন মানে ভাইজানৰ কেমিঅ' হওঁতে একদম বেছিকৈ চিঞৰিছে এনেকুৱা মানে ভাল লাগিছে আমি মানে চিঞৰি একদম পাগল হৈ গৈছোঁ আৰু পুৰা ধুনীয়া কেমিঅ' কৰিছে সিংহ মেগেনতো কেমিঅ' দিছিল মানে ভাইজানৰ এটা ঝলকে কাফি এক ঝলকি কাফি মানে 10 ছেকেণ্ড দেখা দিলেও আমি চাব যাম 1 মিনিট দেখালেও চাব যাম 10 মিনিট দেখালেও চাব যাম যিমান দেখালেও আমি চাব যাম কিন্তু মানে কি জানে সিংহ মতো চাব গৈছোঁ বেয়া লগা নাই কিন্তু আমাক ডিসএপইণ্ট হৈছোঁ কাৰণ
অলপ বেছিকৈ ভালকৈ ইউজ কৰিলে ভাল লাগে আমি ভাবিছিলোঁ ফাইট চিন হ'ব নহ'ল তেনেকুৱা ধৰণৰ কথা কিন্তু ইয়াতে ধুনীয়া কাম কৰিছে এটলিয়ে ধুনীয়া প্ৰেজেণ্ট কৰিছে ভাইজানক এণ্ড মই বহুত বেছি এক্সাইটেড চাই বহুত ভাল লাগিছে এণ্ড চেলিব্ৰেশ্যন আছিল ভাইজানৰ বাৰ্থডেৰ দিনা ভাইজানক তেনেকৈ দেখা পোৱা অবভিয়াছলি এজ এ সলমান খান ফেন মোৰ ভালটো লাগিব ইমান ভাল লাগিছে আৰু তো বহুত বেছি আৰু কেমিঅ'টো একদম ফায়াৰ এতিয়া আপোনালোকে বেবীজন চাব যাওক নিজৰ ফেমিলিৰ সৈতে ধুনীয়াকৈ যাওঁতে যাব খোজা যাওক বাকী এইটোৱে আছিল ৰিভিউ এণ্ড এইটো চেলিব্ৰেশ্যন আছিল বেবীজনটো আমাৰ কাৰণে বাৰ্থডেৰ দিনা আজি সিকন্দৰৰ টিজাৰ আহিব চ' টিজাৰ ৰিভিউ কৰিম হিন্দী চেনেল SKFC ML2 ছাবস্ক্ৰাইব কৰি ৰাখিব তাতে ৰিভিউটো দিম ইয়াতে দিওঁ নে নিদিওঁ হিচাপ নাই বাৰু তাতে দিম তাতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো বাই বাই এণ্ড বেবীজন চাব যাব থেংক ইউ